থেংক ইউ ভাল লাগিলে কথা পাতি থেংক ইউ স্যার আপোনাৰ ফালৰ পৰা ডিসকানেক্ট কৰি দিয়ক মোক তো ডিসকানেক্ট কৰিব মন যোৱা নাই আপোনাৰ মাতটো শুনি ভাল লাগি আছে হেল্ল' গাইজ মই আৰু সিংগল থকা নাই দেই এই এজনী পটালা আৰু কাষ্টমাৰ কেয়াৰৰ ছোৱালী এজনী বিশ্বাস নাই ভিডিঅ'টো চাব কিন্তু লাষ্টলৈকে বৰ্তমান এটা টিভিয়ে চলি আছে টাটা স্কাই স্যার আপুনি টিভিটো এটাই থাকিব ডিসটো বি এটাই থাকিব তো সেটার বক্সটো চেঞ্জ কৰা হ'ব আমাৰ এয়াৰটেল সেটার বক্সটো লগাই দিব তাকে এটা টিভি আছে তাকো চাবলৈ সময় নাই এটা দিনভৰ দোকানত বহু গুদলি গৈ মোবাইল চাই টাইম পাছ হৈ যায় এতিয়া আকৌ এটা ডিশ ল'বলৈ আকৌ এটা টিভি ল'ব লাগিব নহয় ডিসটো নিদা আমাৰ সেটার বক্সে দিয়া হ'ব সেটার বক্স ৰব 2 মাস পিছত মই বিয়া পাতি আছো টিভি এটা আহিলে আকৌ ডিশটো লৈ লম দেই হবনে ঠিক আছে স্যার এয়ারটেল সিস্টেম মনোবাৰ মই দেখা ধন্যবাদ আপোনাৰ ফালৰ পৰা ডিসকানেক্ট কৰি দিয়ক মোৰ ফালৰ পৰাই কৰিব লাগে হয় স্যার ঠিক আছে নামটো জনাব নেকি আপুনি মাতটো ভাল লাগিছে আপোনাৰ সুমিলা সুমিলা মই বিয়া পাতিম বুলি ছোৱালী বিচাৰি আছিলো এতিয়া আপোনাৰ লগতে কন্টেক্ট কৰিব লাগিব সাকে আপুনি এই নম্বৰত কন্টেক্ট কৰিলে আমাক নাপাব এইটো অফিচৰ নম্বৰ হয় না এতিয়া মোৰ নাম্বাৰটো আপুনি পালে যদি ভাল লাগিলে পাৰ্সোনালি মেসেজ কৰিব দেই হোৱাটসঅ্যাপ আছে মোৰ থেংক ইউ ভাল লাগিলে কথা পাতি থেংক ইউ মোক তো ডিসকানেক্ট কৰিব মন যোৱা নাই আপোনাৰ মাতটো শুনি ভাল লাগি আছে এতিয়া আপুনি কানেক্ট কৰি দিলে মই তো একেবাৰে ডিসকানেক্ট কৰিবলৈ পৰাই নাই দেই মোক তো ডিশটো নালাগে ছোৱালীয়ে লাগিছিলে আছে ডিশ আছে মই একদম ছোৱালী বিচাৰি পোৱা নাই বিয়া পাতিবৰ কাৰণে আপোনাৰ লগত পাতি ভাল লাগিছে নাম্বাৰ মেসেজ কৰিব দেই মই কাটি দিম বাৰু না আপুনি মেসেজ কৰিম কলে মই কাটি দিম আছা আপুনি মেসেজ কৰিব তো কৈ দিয়ক তেতিয়াই কাটি দিম থেংক ইউ মই চাবলৈ বহুত হেণ্ডসাম আছো আপুনি হোৱাটসঅ্যাপত সেভ কৰি চাই ল'ব বিশ্বাস নাই যদি থেংক ইউ বাই বাই